So hey guys, কি খবৰ? আজি এটা প্ৰেংক কৰোঁ বুলি ভাবিছোঁ। প্ৰেংকটোৰ কাৰণে মানুহ পাই গৈছোঁ ইতিমধ্যে। তো মোৰ ওচৰত এজনী বা ৰখি আছে। তো বাকে মই এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ। তো কৈ আছোঁ লাহে লাহে কিনো হয় চাই থাকক। তো লেটছ ষ্টাৰ্ট নাও। হাই বা। হাই আপোনাৰ নামটো? কিয় লাগে বিজুলী মাৰি মাৰিছে। ক'ৰবালৈ যাবলৈ ওলাইছিলে নেকি আপুনি? কিয় লাগে তোমাক ইমান কথা গাজনি। কথা এটা সুধোঁ আপোনাক। সোধা সেইটো ক'ত পায় কি ড্ৰেছটো? গছত লাগে বাহ, বৰ কলিতে ছিঙিলে দেই। বা অঁ আপুনি বাৰু ইয়াৰে ছোৱালীনে? নহয় আপোনাৰ কথা এটা শুনি আছোঁ, আপোনাৰ হয় নাই? কি কথা আপুনি বোলে অংকত বৰ চোকা। মানুহে কয় আৰু যে ইমান বিশ্বাস নকৰোঁ, ইমান লেবেল দিও নাথাকোঁ। আচ্ছা, আপোনাক কথা এটা কওঁ, অঁ মানে সুধোঁ। সোধা 2 - 2 কিমান হ'ব? মানে মানে এতিয়া চাব, আপোনাৰ হাতত 2খন ৰুটি আছে, তাৰে আপুনি 2খন ৰুটিয়ে খাই দিলে, আপোনাৰ হাতত কি থাকিব? সেইটো আৰু ক'ব লগা কথাটো চব্জি। কি খবৰ? মানে কি হ'ল, আজি মই মাৰ লগত অলপ কাজিয়া লাগিলোঁ। চাহ তাহ ভাত চাহ এতিয়া মোক একো নিদিয়া হ'ল। তাকে মই এতিয়া ভাবিলোঁ মানুহবিলাকৰ ঘৰলৈ যাওঁ, তাৰপিছত চবৰে মই ইণ্টাৰভিউ ল'বলৈ আহিছোঁ বুলি ক'ম, মিছা কথা ক'ম। তাততো মোক চাহ ভাত দিবই ন খাবলৈ। তো মানুহ এঘৰ পাইছোঁহি, সোমাই যাওঁ ভিতৰতে কিনো কৈ চাওঁ। মই আহিম বুলি গেট খুলি থোৱা আছে, গেট খুলিলোঁ। আছে নাই এতিয়া? বাইদেউ আগফালে বহি আছে। চ' গাইজ, বাজনীৰ ভিতৰত বহি আছে, মই ইণ্টাৰভিউটো লওঁ আৰু। বা ভালে আছেনে? হেৰি নহয়, সোমাব পাৰিমনে বাৰু? অঁ এই চিনাকি পাব পিছত হ'ব, আগতে বহি ল'বলৈও দি দিয়ক মোক। অঁ বাৰু, সেই ক'ৰবালৈ যাবলৈ ওলাইছিলে নেকি? মানে মোৰ হেৰি ইউটিউব চেনেল এটা আছে, এই প্ৰাচুৰ্য ভূঞা বুলি। তাতে মানে মই ইণ্টাৰভিউবিলাক লৈ থাকোঁ। ময়ো ভাবিলোঁ মানে আজি আপোনাৰে ইণ্টাৰভিউটো লৈ লওঁ বুলি। আপুনি সময় দিব পাৰিবনে বাৰু মোক অকণমান? বেছি সময় নহয়, অকণমান দেৰি ল'ম মই। ঠিক আছে হা। হেৰি, আৰম্ভ কৰোঁ ইণ্টাৰভিউটো। এটা কাম কৰোঁ নেকি? ইণ্টাৰভিউটো আৰম্ভ কৰাৰ আগতে চাহ একাপ খাই লওঁ নি? আৰম্ভ কৰি ভাল লাগিব। যাওক বনাওকগৈ দেই। মেনেজ কৰিছোঁ আৰু যেনে তেনে দেই। চাহকাপ মেনেজ হ'ল। এতিয়া ভাতৰ আয়োজনটো কৰিব পাৰিলে ভাল হ'ব আৰু। ঘৰটো বনাইছে দেই, বা প্ৰকাণ্ড ঘৰ এডাল। এই নাথাকি ক'লেও যাম ৰ'ব, চাহ খাবলৈ নিছোঁ মই। দিয়ক। এতিয়া মাইক্ৰফোনটো 1 ছেকেণ্ড ৰ'ব দেই। দিয়ক। হ'ব, চাহকাপ খালে হ'ব, আপুনি বহকচোন বাৰু এতিয়া। মই চাহকাপ খাই লওঁ দেই। তোমাৰ ঘৰ অকণমান ওচৰতে, আপুনি মোক চিনি নাপাব, কিন্তু মই আপোনাক ভালকৈ চিনি পাওঁ। তুমি এনেকৈ ইণ্টাৰভিউ লোৱা নে? ইণ্টাৰভিউ লওঁ। ইউটিউব চেনেল আছে ন? কি বা ইউটিউব চেনেল নামটো? খাবলৈ দিয়ক ন। আচ্ছা, তোমাৰ ঘৰত কোন কোন আছে? চেনি কমকৈ দিলে। চেনি অলপ কম হ'ব পাৰে, মানে চেনি চাহপাত একোৱেই নাই। মই যেনে তেনে বনাই দিছোঁ আৰু। তাত থৈ দিয়ক। দেৰি নকওঁ আৰু, ঠিক আছে। ভাতৰ আয়োজনটো কওক। তুমি ইণ্টাৰভিউ ইণ্টাৰভিউটো আপোনাক লৈ লওঁ মই, দেৰিয়ে হৈ যাব ন। তো আৰম্ভ কৰোঁ। মই আৰম্ভ কৰিছোঁ। আপোনাক ফাৰ্ষ্ট কুৱেশ্যনটো সুধিব খুজিছোঁ যে, ৰ'ব, তাৰ আগতে মই আপোনাক সুধি লওঁ, চাহত চেনি কমকৈ কেলৈ দিলে? চেনিয়ে নাই। মই শ্বুটিঙলৈ গৈ আহোঁতে মই বজাৰ কৰি আহিম বুলি ভাবিছিলোঁ। সেইটো কাৰণে কমকৈ দিলে চেনি? একো নাই। আচ্ছা, ৰ'বাচোন, তোমাৰ ঘৰ ক'ত? আপুনি ইণ্টাৰভিউ লৈছে নে মই ইণ্টাৰভিউ লৈছোঁ আপোনাক? তুমিয়ে লৈছা? মোৰ ঘৰত আপোনাৰ মা আছে, মই আছোঁ, মা আছে,
দেউতা আছে মই আছোঁ মা আছে আৰু মই আছোঁ মই আছো মা আছে মই আছো দেউতা আছে মই আছো মা আছে মানে কি আমি তিনিটা আছোঁ আকৌ মই আছো সেইবিলাক বাদ দিয়ক আমি এতিয়া ইণ্টাৰভিউটো আৰম্ভ কৰিছোঁ তো লেটছ ষ্টাৰ্ট নাও আৰম্ভই কৰি আছোঁ অথনিৰ পৰা আৰম্ভ কৰা হেৰি নহয় আপোনাৰ আমনি লাগিছে নি বাৰু আমনিটো লাগিছে বিশেষকৈ মোৰ বহুত দেৰি হৈছে মোৰো আমনি লাগিছে সেই কাম এটাকে কৰিলোঁ দুইটা ভাতকেইটাকে খাই লওঁ অকণমান ভাত অঁ আয়োজন নাই কোৱা নি আকৌ অঁ কিন্তু এতিয়ালৈকে ইণ্টাৰভিউ লোৱা হোৱাই নাই ফ্ৰী হ'ম ন তেতিয়া ভাতকেইটা খাই লওঁ আৰামত পাৰি দেই পাহকে অঁ পাৰি পাৰি A few moments later. মজা বনালে দেই বাইদেউ ভাল লাগিলে খাই মজা লাগিলে দেই খাই ভাতকেইটা ইমান টেষ্টি বনাইছে ন ৰাইজ হেল্ল' অঁ এই মই গৈ আছোঁ মানে মোৰ ইণ্টাৰভিউ ল'বলৈ মানুহ এজন আহিল এই তেওঁকো অকণমান টাইম দিবলগীয়া হ'ল যে সেইকাৰণে সেই মই পাই আছোঁ আপুনি ক'লৈ যায় ঠিক আছে ক'লৈ যায় আপুনি কিয় মোৰ শ্বুটিং আছে বুলি ইণ্টাৰভিউটো আৰু ৰ'বচোন তুমি অথানে বাজে আহি ইণ্টাৰভিউ ল'ম কৰি চাহ খালা ভাত খালা ইণ্টাৰভিউ নল'লা এতিয়া মোক শ্বুটিঙনে মাতি আছে মই এতিয়া তোমাক টাইম দিব নোৱাৰোঁ মোৰ ইণ্টাৰভিউটো কি হ'ব তোমাৰ ইণ্টাৰভিউ বাদ দিয়া আৰু শুনা তুমি ইয়াৰ পৰা উঠাচোন উঠা ইণ্টাৰভিউ ল'বলৈ আহি মানুহে চাহ ভাত খাই থাকে নেকি তুমি মোক গোটেই টাইম বৰবাদ কৰি দিয়া হ'ব যোৱা ৰাজ ব্যৱহাৰটো ইমান ভাল নহয় মানুহৰ হ'লেও মোৰ নিজৰ স্বাৰ্থটো পূৰণ হ'ল অলপ চাহ আৰু ভাত খাই আহিছোঁ বাইদেউ কথাটো কৈ থৈ যাওঁ বাইদেউ সেই কথাটো শুনি লওকচোন বাৰু লাষ্ট কথা হেৰি এইটো কি বাইদেউ হেৰি এইটো কি মোৰ কথাটো শুনকচোন কি কথা শুনিব লাগে একো কথা শুনিবলৈ নাই তোমাৰ টাইম বৰবাদ কৰি দিলা মোৰ ভাগৰ মই যে আহিছিলোঁ আপোনালোকৰ ঘৰলৈ মই আপোনাক ইণ্টাৰভিউ ল'বলৈ অহা নাই ন বুজিছা নাই কি কৰিব আহিছিলা মানে মোৰ আজি মাৰ লগত কাজিয়া হ'ল কাজিয়া হওঁতে মায়ে মানে মোক চাহো খাবলৈ নাই দিয়া ভাতো খাবলৈ নাই দিয়া এই মানুহবিলাকে ঘৰলৈ সোমাই আগটা ইণ্টাৰভিউবিলাক লৈ ভাত আৰু চাহ মানে মেনেজ কৰি আছিলোঁ মানে আপোনাৰ ঘৰতো চাহ একাপ মেনেজ কৰি গ'লোঁ মই আহিছোঁ দেই বাইদেউ চ' হাই ফ্ৰেণ্ডছ কেনেকুৱা পালে ভিডিঅ'টো চাই আশা কৰোঁ ভাল পালে তো আকৌ এনেকুৱা কমেডি ভিডিঅ' লাগে যদি আপোনালোকে কমেণ্ট কৰিব কষ্টও হৈছে অলপ বনাওঁতে আৰু কেনেকুৱা লাগিলেতো নিশ্চয় কমেণ্ট কৰি জনাই দিব আমাক আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো কিবা কবি সেইটোকে ক'ব বিচাৰিছোঁ যে যিসকলে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট দিবলৈ নাপাহৰিব কেনেকুৱা পালে জনাব আৰু এনেকুৱা কমেডি ভিডিঅ' লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ